हेलो फ्रेंड्स मैं पियाबी মানে আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু বৰ্তমান মই ভালে আৰু মই আপোনালোকৰ বাবে এটা ভিডিও লৈ আহিছো আশা কৰো সকলোৱে আজি হৈছে নৱেম্বৰ 12 তাৰিখ আৰু 12 তাৰিখে বাৰ্থডেও পৰিছে যিহেতু বাৰ্থডে হয় আৰু দীপনিতা হয় এয়া খুব ধুনীয়াকৈ মিঠাই পেকিং কৰি থৈছে আৰু আহিলো মই বাৰ্থডে খাবলৈ আৰু এইফালে গৰম গৰম খানা ৰেডি হৈ গ'ল মাংস খুব ধুনীয়া এটা স্মেল আহিছিলে আৰু খুব ধুনীয়াকৈ বনাইছে আৰু ৰেডি হৈ গ'ল খানা আৰু এতিয়া মই খাই লওঁ পটাপট আৰু এবাৰ মাছ মাংস মুড়ি ঘণ্টা বেঙেনা আৰু বাৰ্থডে খাইব হৈ গ'ল আৰু বাৰ্থডে খালেও নহ'ব ন গিফ্টটো মেইন আৰু গিফ্টটো দিবই লাগিব যেহেতু খুব এটা ফূৰ্তি লাগি গিফ্টটো পালেও আৰু এতিয়া আমি গিফ্ট দিয়া পৰ্ব কৰি আছিলোঁ এয়া মায়ে দিছে মই দিছোঁ আৰু বাৰ শাহুমা আছিলে সকলোখিনি এনেকৈ ফূৰ্তি অলপ কৰিলোঁ গিফ্টটো দিয়া সময় যিহেতু কিনো গিফ্টটো ডাঙৰ কথা নহয় একোটা মৰম ইয়াৰ মৰম সোমাই থাকে আৰু সেয়েহে আমি অলপ ফূৰ্তি কৰিলোঁ গিফ্টটো দিয়া সময়ত এনেকৈ খুব চিঞৰ বাখৰ হৈছিলে ফূৰ্তি কৰি আছিলোঁ সেইকাৰণে আপোনালোকক ভইচ অভাৰ দিব লগা হৈছিলে আৰু ভাল লাগিছিলে এনেকুৱা এটা বছৰ আহি থাকে আৰু বছৰ গৈ থাকে আৰু বছৰটো গুচি গ'লে এটা মনটো বেয়া লাগে যিহেতু এটা বছৰ পাৰ হৈ যায় আৰু ভাল লাগিলে ফূৰ্তি ফাৰ্তা কৰিলোঁ সকলোখিনি এনেকৈ মিলি আৰু ভাল পাব আপোনালোকে সকলোৱে চাই ভিডিঅ'টো আৰু মই ঘৰ পাই গ'লোহি সন্ধিয়া ভাগত চাকি বন্তি জ্বলাই ৰেডি হৈ গ'ল আৰু এনেকৈ তুলিছে দিয়া হৈছে আৰু এনেকৈ সজোৱা হৈছে মই ভিতৰত এনেকৈ সজাবলৈ চেষ্টা কৰিছোঁ যিহেতু দেৱালী পোহৰৰ উৎসৱ সকলোৱে ভালে কুশলে পাৰ হৈ যাওক তাকে কামনা কৰিলোঁ আৰু এনেকৈ মই ভিতৰত দীপনিতা বুলি অলপ সজাবলৈ চেষ্টা কৰিলোঁ যিহেতু ভাল লাগে Parah satu yuk.